কৰোনা মহামাৰীৰ আতংকৰ মাজতে গোলাঘাটৰ এখন গাঁৱত বন ৰজাৰ মুকলি বিচৰণক লৈ সৃষ্টি হৈছে আতংকৰ। নিশাই নহয় দিনতো গাঁওখনত পিট পিটাই ঘূৰি ফুৰে বন ৰজাই। হয়, লকডাউনৰ বাবে নহয়, বাঘৰ আতংকৰ বাবেহে ঘৰতে আবদ্ধ হ'ব লগা হৈছে গোলাঘাটৰ এখন গাঁও ৰাইজ। কাৰণ দিন দুপৰতে গাঁওখনত মুক্ত বিচৰণ দুটা প্ৰকাণ্ড নাহৰ ফুটুকীৰ। মন কৰক এই ভয়ংকৰ দৃশ্যলৈ। এটা নহয় দুটাকৈ প্ৰকাণ্ড নাহৰ ফুটুকীৰ অবাধ বিচৰণ খেতি পথাৰত। এই দৃশ্য গোলাঘাটৰ বগৰীজেং নৰা গাঁৱৰ। নিশাটো বাদেই দিনৰ পোহৰতেই বন ৰজাই পিট পিটাই ঘূৰি ফুৰে জনবসতিপূৰ্ণ এলেকাত, যাৰ বাবে গঞা ৰাইজ দিনতেই ঘৰতে আবদ্ধ হৈ থাকিব লাগে ব্যাঘাতংকৰ বাবে। গাঁওখনৰ গৰু ছাগলী হাঁহ কুকুৰা ইত্যাদি ভক্ষণ কৰি দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই আহিছে কেইবাটাও নাহৰ ফুটুকীয়ে। ইতিমধ্যে 9টাকৈ নাহৰ ফুটুকী গাঁওখনত বন বিভাগে স্থাপন কৰা পিঞ্জৰাত বন্দী কৰা হৈছে যদিও এটাৰ পিছত এটা বাঘ ওলাই আছে অঞ্চলটোত, যাৰ বাবে বাঘৰ বাবে বিখ্যাত হৈ পৰিছে এই বগৰীজেং নৰা গাঁও। আমাৰ ইয়াত মানে বাঘৰ সন্ত্ৰাস আকৌ পুনৰ আৰম্ভ হৈছে। যোৱা নিশা কিবা হৈছিল নেকি? যোৱা নিশা একদম মানে বাঘ গোটেই কৈছে নহয়, মানুহৰ নিৰ্যাতন কৰিছে। যেনিয়ে যে গোটেই ৰাতি মানে সন্ধিয়াৰ পৰা ধৰি মই ৰাতিপুৱা 3টা বজাত উঠিছোঁ বাহিৰলৈ, তেতিয়া মানে বাঘে একদম ঘাকল মাৰিয়ে আছে। কেইটা বাঘ আছে? বাঘ আমি এতিয়া দেখাত 3টা আছে বাঘ। আৰু এতিয়ালৈকে কেইটা ধৰিছে? এতিয়ালৈকে আমি 9টা বাঘ ধৰি দিবলৈ সক্ষম হ'লোঁ। এতিয়াও 3টা? এতিয়া আৰু 3টা বাঘ আছে। এই জেগাটো কি? এইডোখৰ বগৰীজেং নৰা গাঁও। গাঁও ৰাইজে বন বিভাগৰ লগত যোগাযোগ কৰিছে যদিও এক বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰি বাঘসমূহ ধৰিবলৈ বন বিভাগ তথা প্ৰশাসনক অনুৰোধ জনাইছে বগৰীজেং নৰা গাঁও ৰাইজে। গোলাঘাটৰ পৰা বিকাশ গগৈ, জাগৰণ টাইমছ।